হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ ওচৰলৈ এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ মই এই কেকটো কেনেদৰে বনালোঁ। একেবাৰে স্পঞ্জি হৈছে, খাবলৈ খুব টেষ্টি হয়। সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াওঁ। আহকচোন চাওঁ মই কেনেদৰে বনালোঁ। কেকটো ইমান ধুনীয়াকৈ ফুলিছে আৰু মই এতিয়া কেনেদৰে বনালোঁ দেখাওঁ। আহকচোন কি বস্তু ল'লোঁ। কণী 2টা লৈছোঁ মই, গাখীৰ লৈছোঁ মই সৰু কাপ বাতিৰে এবাতি, আৰু ৰিফাইন তেল লৈছোঁ আধা কাপ, ময়দা লৈছোঁ এবাতি, আৰু চেনি লৈছোঁ গুড়ি কৰি এবাতি, আৰু বেকিং পাউডাৰ লৈছোঁ, আৰু বেকিং চ'ডা লৈছোঁ আধা চামুচ, আৰু কণী 2টা মই ইয়াতে ভাঙি লৈছোঁ। এতিয়া ভালদৰে ফেটি ল'ম। কণীখিনি একদম বগা হৈ যোৱালৈকে ফেটি ল'ম ভালদৰে। এতিয়া কণীখিনি মোৰ ফেটা হৈ গৈছে। এতিয়া মই ইয়াতে মই দি দিম এতিয়া ৰিফাইন তেলখিনি দি দিছোঁ। ৰিফাইন তেলখিনি দি মই এইখিনি অকণমান ফেটি ল'ম এতিয়া। তাৰপিছত মই এইখিনি 2 মিনিটমান ফেটি লৈছোঁ। তাৰপিছত মই ইয়াতে দি দিম গুড়ি কৰি লোৱা চেনিখিনি, অকণমান চালি ল'ম চালনীৰে। এতিয়া মই এইখিনি চালি ল'ম ভালদৰে, যাতে অকণমানো লাম্পছ নাথাকে। ভালদৰে চালি ল'লে কেকটো ধুনীয়াকৈ ফুলিব। এতিয়া এইখিনি ফেটি লৈছোঁ, ফেটি আছোঁ 2 মিনিট 3 মিনিটমান মই। তাৰপিছত মই ইয়াতে দি দিম চালনীখনেৰে চেকি ল'ম মই ময়দাখিনি। ময়দা এবাতি লৈছোঁ মই। তাৰপিছত এইখিনিও চালি ল'ম ভালদৰে, নহ'লে অকণমান লাম্পছ থাকি গ'লে কেকটো নুফুলিব। সেইকাৰণে মই এতিয়া এইখিনি ফেটি লৈছোঁ। আৰু আপোনালোকে ইয়াতে এতিয়া গাখীৰখিনি এড কৰিব। গাখীৰ মই এবাতি লৈছোঁ, কিমানখিনি প্ৰয়োজন হয়। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ মই। এতিয়া মই ইয়াতে এইখিনি দি দিম বেকিং পাউডাৰখিনি, আৰু গাখীৰ মই অকণমান ল'লোঁ। বেকিং পাউডাৰখিনিও মই চালি ল'ম, নহ'লে অকণমান থাকি যায় দে ডখৰা। চ'ডাখিনিও দি দিছোঁ। এনেদৰে এইখিনি থাকিলে কেকটো ফুলিব নিবিচাৰে। তাৰপিছত মই ইয়াতে এতিয়া ভালদৰে ফেটি লৈছোঁ। আপোনালোকেও এনেদৰে কৰিব আৰু ৰিবনডালৰ নিচিনা পৰিব দিব। আৰু মই কেক টিন এটা লৈ লৈছোঁ। ইয়াতে মই ৰিফাইন তেল দি দিছোঁ। তাৰপিছত মই এখন বাটাৰ পেপাৰ দি দিম ইয়াতে, আৰু এতিয়া মই এইখন ভালদৰে কাটি লৈছোঁ। তাৰপিছত এইখন দি দিলোঁ মই, আৰু এইখনতো অকণমান তেল লগাই লৈ ল'ম। অকণমান তেল ল'লে তেতিয়াহ'লে কেকটো ধুনীয়াকৈ ওলাই আহিব। আৰু এতিয়া মই বাটাৰখিনি ইয়াতে দি দিম, গোটেইখিনি ঢালি ল'ম। এইখিনি ভালদৰে দিছোঁ। এইখিনি এনেকুৱা হ'ব লাগে, ৰিবনডালৰ নিচিনাকৈ পৰাকৈ। কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগে। এতিয়া মই ইয়াতে কাজু আৰু বাদাম লৈ লৈছোঁ। আপোনালোকে টুটি ফুটিও দিব পাৰে। মোৰ ওচৰত টুটি ফুটি নাই, তাৰ কাৰণে মই বাদাম আৰু খিচমিচেৰে মই ডেক'ৰেট কৰি দিছোঁ অকণমান। এইখিনি দি অকণমান টেপটেপাই দিব লাগিব বাতিটো। এইখিনি এতিয়া মই এটা কেৰাহী এটা লৈ লৈছোঁ নন ষ্টিকৰ, আৰু মই গৰম হ'ব দি দিছিলোঁ। এতিয়া মই ইয়াতে এডাল ষ্টেণ্ড ৰাখি দিছোঁ। ষ্টেণ্ডডাল দি অকণমান গৰম হ'ব দিছোঁ 5 মিনিটমান। তাৰপিছত মই কেকৰ বাতিটো বহাই দিলোঁ, আৰু ঢাকনিখন লগাই দিছোঁ মই, আৰু এখন মই কাগজৰ টুকুৰা এই ফুটাটো অফ কৰি দি দিছোঁ। এতিয়া মোৰ কেকটো হ'বলৈ 25 মিনিট লাগিব। 25 মিনিট পিছত কেকটো মোৰ ৰেডি হৈ যাব। এতিয়া অকণমান ফুলিব ধৰিছে, দেখিছেনে? এতিয়া মই চাকু এখনেৰে চেক কৰি লৈ ল'ম, ইমান ধুনীয়াকৈ ফুলিছে। আৰু এতিয়া মই চাকুখনেৰে চাই ল'ম, যদি চাকুখন ক্লিন আহে তেতিয়াহ'লে মোৰ কেকটো ৰেডি হৈ পৰিছে। একেবাৰে ক্লিন আহিছে, কেকটো মোৰ ৰেডি হৈ গ'ল। আৰু কেকটো মই ঠাণ্ডা হোৱাৰ কাৰণে ৰাখি দিছিলোঁ। ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে উলিয়াই ল'ব, আৰু চাকুখনেৰে এনেকৈ মই ছাইডটো অকণমান কৰি দিছোঁ। আৰু এতিয়া মই প্লেট এখনত উলিয়াই ল'ম কেকটো। প্লেটখনত উলিয়াই লৈছোঁ আৰু অকণমান টেপটেপাই দিছোঁ, আৰু বাটাৰ পেপাৰখন মই এৰুৱাই লৈছোঁ। ইমান ধুনীয়াকৈ এৰি গৈছে, দেখিছেনে? এতিয়া আপোনালোকে এনেদৰে বনাই খাব, খাই কেনে পাই মোক জনাব। আৰু বহুতেই ধুনীয়া হয়, এনেদৰে বনাব, তেতিয়াহ'লে কেকটো ভাঙি নাযায় আৰু খুব ধুনীয়া হয়, খাবলৈও টেষ্টি লাগে। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।